Hello everyone, Neighbors Vlogsলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এইটো মোৰ প্ৰথম ব্লগ। মোৰ সকলো বন্ধু বান্ধৱী বিলাকে কৈ থাকে তো ব্লগ এটা ষ্টাৰ্ট নকৰা কিয় তো আজি ভাবিলো যে ব্লগ এটা ষ্টাৰ্ট কৰিয়ে দিও। আজি আমাৰ ইয়াত বিজনিত লক্ষ্মী মেলা চলি আছে। তো লক্ষ্মী মেলাৰ মুহূৰ্তবিলাক আপোনালোকক দেখুৱাও বুলি ভাবিছো আৰু এই লক্ষ্মী মেলাৰ ভিডিঅ'টোৰে মই মোৰ প্ৰথম ব্লগটো আৰম্ভ কৰিম বুলি ভাবিছো। আশা কৰো আপোনালোক সকলোৱে বহুত মৰম দিব। চাওক ভিডিঅ'টো কেনে লাগে শেষলৈকে চাব। বলক আমি এতিয়া মেলালৈকে যাওঁ। এতিয়া আমি মেলালৈকে আহিছো। এনেকৈ ৰাস্তাৰ দুকাষে দোকানবিলাক বহিছে। এয়া নেকে খেলা বস্তু, বেল্ট, চশমাৰ দোকান এইবিলাক ৰাস্তাৰ চাৰিওফালে বহিছে আৰু এইখন হৈছে প্ৰৱেশ পথ। ইয়াৰে আমি সোমাই আহিম। এতিয়া সোমাই আহিয়ে ইয়াতেও চাৰিওপিনে কিছুমান দোকান দিয়া হৈছে। এইটো হৈছে লক্ষ্মী মন্দিৰ। লক্ষ্মী মন্দিৰটো বনাই আছে, সম্পূৰ্ণ হোৱা নাই এতিয়ালৈকে। তথাপি ইয়াত এটা ভাল পৰিৱেশ গঢ়ি উঠিছে। এইফালে নাম গাই আছে আৰু এইটো হৈছে লক্ষ্মী মাৰ মূৰ্তি। এইখন থাপনা সেৱা কৰিলোঁ। সেৱা কৰি পেলাই চাৰিওকাষ আপোনালোকক দেখুৱাও অলপমান। এইফালে চেলফি জোন আৰু এয়া এনেকুৱা চাৰিওপিনে। আজি কিছু মানুহ হৈছে। এতিয়া মই মন্দিৰৰ পৰা ওলাই আহিলোঁ। বেলুন, এইফালে পূজাৰ সামগ্ৰী মানে পূজাত ব্যৱহাৰ কৰা সাজ বাচন, এইবিলাক কিতাপ আৰু এইফালে আচাৰ, খোৱা বস্তু। এয়া এতিয়া চাব আহিছোঁ গহনাবিলাক। ইমান ধুনীয়া ধুনীয়া গহনা চাওকচোন। ইমানবিলাক ইয়াৰিংছ দেখি পেলাই মোৰ লোভে লাগি গ'ল। ইমান ধুনীয়া ধুনীয়া ইয়াৰিংছ। কিন্তু মোৰ এযোৰ ইয়াৰিংছ চকুত পৰিছে, হোৱাইট কালাৰৰ হয় এইযোৰ। ইমান ধুনীয়া লাগিছে, চব ড্ৰেছৰ লগতে মিলিব। এতিয়া মই এডাল হাৰ ট্ৰাই কৰিলোঁ, ভাল লাগিছে হাৰডাল। চাওঁ কেনেকুৱা লাগে, জনাবচোন কেনেকুৱা লাগিছে হাৰডাল, ভাল লাগিছেনে? এতিয়া কিছুমান চাইড দেখুৱাই দিছোঁ আপোনালোকক। আকৌ ইয়াৰিংছ। মই বাহিৰত ওলাই আহিছোঁ এতিয়া। এয়া বাহিৰতো এনেদৰে ইয়াৰিংছৰ দোকান দিছে। আপোনালোকেও আহিব পাৰে লক্ষ্মী মেলাত। এইকেইদিন বৰষুণ হৈ থকাৰ কাৰণে ভাল হোৱা নাছিল, কিন্তু কাইলৈৰ পৰা ভালেই হৈছে পূজা। মানুহ হ'ব ধৰিছে। টিকলিয়ে চশমা পিন্ধিছে, পূৰা একেবাৰে মাক দেউতাকৰ লগত খোজকাঢ়ি আহি আছে। মই পূজা উপভোগ কৰি আছোঁ এনেদৰে। বৌ, দাদা, টিকলি এজনী মোৰ ফ্ৰেণ্ড হয়। এতিয়া আমি কলেজ ফিল্ডৰ ফালে আহিলোঁ। ইয়াতে বহুত উঠা বস্তু আহিছে, চকৰি, নাগৰতলা, তৰা এইবিলাক আহিছে। আহিব পাৰে আপোনালোকেও, আহি পেলাই এবাৰ উঠি চাব। এয়া ব্ৰেক ডান্সত মই উঠিব মন আছিল, কিন্তু লগ নোহোৱাৰ কাৰণে নুঠিলোঁ। দাদায়ো নুঠে বোলে, তো মই এদিন বেলেগকৈ উঠিম। এয়া চাওক চাৰিওপিনে দেখুৱাই দিছোঁ। এইফালে কাপোৰৰ দোকান আছে কিছুমান।
কাপোৰৰ দোকানবিলাক দেখিহে মোৰ সেইপিনেহে চকু গৈছে আচলতে মোৰ কাপোৰ লগা হৈছে কিছুমান আৰু এয়া গহনা এয়া আচাৰ ল'লোঁ অলপমান আমৰ আচাৰ লৈছোঁ আৰু চকলেট এইযোৰ ইয়াৰিংছ ল'লোঁ কেনে লাগিছে জনাবচোন আপোনালোকে এইবাৰ খাওঁ টেকেলি পিঠা আৰু কফি খোৱা বস্তুবিলাক দেখি ভাল লাগি আছিলে খাব মন গৈ আছিলে কিন্তু খাব নোৱাৰিলোঁ কাৰণ জেগাবিলাক অকণমান লেতেৰা হৈ আছে সেইকাৰণে টেকেলি পিঠাই খাই দিলোঁ চকৰি এটা কিনিছিলোঁ ইমান ধুনীয়াকৈ বনাইছে এতিয়া টিকলিয়ে গাড়ীত উঠিছে আমাৰ তাই প্ৰথমতে নুঠো মোৰ মূৰ ঘূৰাব এনেকৈ আছিলে কিন্তু যেতিয়া উঠিলে মানে ইমান ভাল লাগিছে তাই নানামে হ'ল যোৱা এতিয়া ঘৰলৈকে আহিলোঁ এয়া ঘৰৰ ৰাস্তা পামেই আৰু ঘৰটো এয়া পাৰ্কিং কৰি থৈছে চবফালে পাৰ্কিং গাড়ীবিলাক আৰু এয়া ঘৰত যোৱা ৰাস্তাটো ঘৰ পালোঁ এতিয়া আপোনালোকক দেখুৱাম কি আনিলোঁ ইয়াৰিংছ আনিছোঁ খাৰু কোৱাটাৰ পেণ্ট ফণি তাৰপিছত টিকলিৰ কিছুমান খেলা বস্তু গাৰুৰ কভাৰ এইবিলাকেই আজি বেছি বস্তু কিনা নাই আৰু আছে লগা বস্তু কিন্তু পিছত কিনিম বহুত ভাগৰ লাগিছে আহিলোঁ পূজা চাই পেলাই ঘৰ পালোঁ ঘৰ পাই পেলাই আপোনালোকক বোলো এটা বাই দি দিওঁ ধুনীয়াকৈ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু যদিহে ভাল পাইছে তেতিয়াহ'লে কমেণ্টত জনাবচোন কেনেকুৱা পাইছে আৰু মই বনাব পাৰিমনে এনেকৈ বনালে আপোনালোকে পচন্দ কৰিবনে এটা ৰিভিউ দি দিব আৰু অনুগ্ৰহ কৰি চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব ধন্যবাদ টাটা বাই বাই শুভৰাত্ৰি